নৱাংশ চক্ৰৰ পৰা যিকোনো জাতক জাতিকাৰ বিবাহৰ বৈবাহিক জীৱন কেনেধৰণৰ হ'ব পাৰে সেইটো বিচাৰ কৰি চাবৰ কাৰণে লগ্ন কুণ্ডলীৰ অৰ্থাৎ D1 চাৰ্টৰ পৰা সপ্তম স্থান আৰু সপ্তমপতি গ্ৰহৰ অৱস্থানগত বলাবলৰ উপৰিও নৱাংশ চক্ৰত অৰ্থাৎ D9 চাৰ্টৰ পৰা লগ্ন স্থানৰ বাহিৰেও ছেকেণ্ড হাউচ অৰ্থাৎ দ্বিতীয় স্থান, সপ্তম স্থান আৰু অষ্টম স্থানৰ বিচাৰ অৱশ্যই কৰিব লাগিব। তাৰ বাহিৰেও চতুৰ্থ স্থান অৰ্থাৎ গৃহ, বন্ধু, সুখ শান্তি তথা মানসিক সুখ স্বাচ্ছন্দ্যৰ বিচাৰ কৰিবৰ কাৰণে লগ্ন চতুৰ্থ স্থানৰো বিচাৰ কৰিব লাগিব। নৱাংশ চক্ৰৰ পৰা নৱদম্পতিৰ বৈবাহিক জীৱনৰ সুখ শান্তি, উন্নতি অৱনতি কেনেধৰণৰ হ'ব পাৰে তাক বিচাৰ কৰি চাবৰ বাবে লগ্ন দ্বিতীয়, চতুৰ্থ, সপ্তম আৰু অষ্টম স্থানৰ বিচাৰৰ প্ৰতি কিয় ইমান গুৰুত্ব প্ৰদান কৰা হৈছে, সেই স্থানবিলাকৰ কাৰকতা অনুসৰি মই প্ৰথমে লগ্নভাৱ অৰ্থাৎ তনুভাৱৰ পৰা আমাৰ শৰীৰ স্বাস্থ্য মানে তনুভাৱৰ পৰা আমি কি লগ্নভাৱ অৰ্থাৎ তনুভাৱৰ পৰা আমি কি বিচাৰ কৰোঁ, আমাৰ শৰীৰ স্বাস্থ্য, আকৃতি, লক্ষণ, যশ, গুণ, জ্ঞান, সম্পত্তি, মস্তক, কণ্ঠ ইত্যাদি আমি লগ্নভাৱৰ পৰাই বিচাৰ কৰোঁ। দ্বিতীয় ভাৱৰ পৰা আমি গৃহ পৰিবাৰ, আত্মীয় কুটুম, অৰ্থ সম্পত্তি, পৈতৃক সম্পত্তি, অচল সম্পত্তি, খাদ্য দ্ৰব্য, মুখৰ বাণী ইত্যাদি আমি বিচাৰ কৰোঁ। চতুৰ্থ স্থানৰ পৰা আমি মা দেউতা, ভাই ভনী, সৰু ভাই ভনী, ভূমি বাহন, সুখ দুখ, হাঁহি কান্দোন, গৃহ তথা মানসিক স্বাচ্ছন্দ্যৰ বিচাৰ এই চতুৰ্থ স্থানৰ পৰাই আমি কৰোঁ। সপ্তম স্থানৰ পৰা আমি লাইফ পাৰ্টনাৰ, মেৰেজ, দাম্পত্য জীৱনৰ পৰা পোৱা সুখ দুখ, ব্যৱসায় বাণিজ্য, যৌথ ব্যৱসায়, দৈনন্দিন জীৱন ইত্যাদিৰ বিচাৰ আমি সপ্তম স্থানৰ পৰা কৰোঁ। তাৰ পাছত সকলোতকৈ বেছি গুৰুত্বপূৰ্ণ যি ভাৱটো বিচাৰ কৰিব লাগে সেইটো হৈছে অষ্টম ভাৱ। এই অষ্টম ভাৱৰ বৈবাহিক জীৱনৰ কাৰণে অষ্টম ভাৱ আৰু অষ্টমপতি গ্ৰহৰ বহুত এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। এই স্থানৰ পৰা আমি আয়ু মৃত্যুৰো বিচাৰ কৰোঁ, অতীত সুখৰ বিচাৰ কৰা হয়। এই স্থানটোৰ পৰা উত্তৰাধিকাৰ মতে প্ৰাপ্ত সম্পত্তিৰো বিচাৰ কৰা হয়। মৃত ব্যক্তিৰ সম্পত্তি আৰু সম্পত্তিৰো বিচাৰ কৰা হয়। ডিভোৰ্চ, যিকোনো মামলা মকদ্দমা, শহুৰৰ ঘৰ, কিবা কাৰণতে মন মস্তিষ্ক ডিপ্ৰেশ্যনত গুচি যোৱা, যিকোনো বস্তু লুকুৱাই কাম কৰা, এই সকলোখিনি বিচাৰ আমি অষ্টম স্থানৰ পৰাই কৰোঁ। এতিয়া লগ্নপতি তথা সপ্তমপতি যদি অষ্টমত হ'লে লগ্নস্থান, আত্মীয় কুটুম স্থান, বিবাহ স্থানৰ লগতে চতুৰ্থ স্থান, এনে স্থানবিলাক যিকোনো কাৰণতেই যদি দুৰ্বল তথা পাপ পীড়িত হ'লে তেনে জাতক জাতিকাই সকলো দাম্পত্য জীৱনৰ উপকৰণ হ'ব পাৰে। এই কথাটো মই আকৌ এবাৰ কৈ দিছোঁ, লগ্নপতি তথা সপ্তমপতি যদি অষ্টমত হ'লে লগ্নস্থান, আত্মীয় কুটুম্ব স্থান, বিবাহ স্থানৰ লগতেও চতুৰ্থ স্থান, এনে স্থানবিলাক যিকোনো কাৰণতেই যদি দুৰ্বল বা পাপ পীড়িত হয় তেনেহ'লে সকলো জাতক জাতিকাই দাম্পত্য জীৱনৰ ক্ষেত্ৰত তাহাঁতৰ জীৱন উপকৰণ হ'ব পাৰে। এনে ঘৰবিলাকত যদি গ্ৰহশূন্য হৈ থাকে বা পাপ গ্ৰহৰ দৃষ্টি পৰে, লগতে এই স্থানবিলাকৰ অধিপতি গ্ৰহ অৰ্থাৎ
ফাৰ্ষ্ট হাউচ লগ্নস্থান, ছেকেণ্ড হাউচ দ্বিতীয় কুটুম্বৰ স্থান, চতুৰ্থ সপ্তম অষ্টম হাউচৰ অধিপতি গ্ৰহ যদি ত্ৰিক স্থানত অৱস্থান কৰে, অৰ্থাৎ ত্ৰিক স্থানবিলাক হৈছে ষষ্ঠ স্থান, অষ্টম স্থান আৰু দ্বাদশ স্থানক আমি ত্ৰিক স্থান বুলি কওঁ। এই স্থানবিলাকত যদি প্ৰথম, ছেকেণ্ড, ফ'ৰ্থ, 7 and 8 হাউচৰ অধিপতিৰ অৱস্থান হয়, তেনেহ'লে এইটো অশুভ অৱস্থান কৰিছে আৰু বৈবাহিক জীৱন কেতিয়াও তাহাঁতৰ সুখকৰ নহ'ব পাৰে। এনে অৱস্থাত দুটা পৰিয়ালৰ মাজত সম্পৰ্কত ফাটল ধৰিব পাৰে, মানসিক সুখ শান্তি বিঘ্নিত হ'ব পাৰে। পতি পত্নীৰ মাজত মতৰ অমিল হোৱাৰ বাবেও ইজন সিজনৰ পৰা দূৰত আঁতৰি থাকিব পাৰে বা ডিভোৰ্চ পৰ্যন্ত হৈ যাব পাৰে। কিন্তু লগ্ন কুণ্ডলী অৰ্থাৎ D1 চাৰ্টৰ লগ্নপতি আৰু সপ্তমপতি গ্ৰহ নৱাংশ চক্ৰত অৰ্থাৎ D9 চাৰ্টত যদি শুভ স্থানত বলৱান তথা শুভ গ্ৰহযুক্ত হৈ বা গ্ৰহপৃষ্ট হৈ অৱস্থান কৰে, তেনেহ'লে তাহাঁতৰ দাম্পত্য জীৱন অৱশ্যেই সুখকৰ হ'ব পাৰে। এনে বৈবাহিক জীৱনৰ সুখ শান্তি বিচাৰ কৰিবৰ কাৰণে আৰু বহুতো কাৰণ আছে। পৰৱৰ্তী ভিডিঅ'ত মই তেনে কাৰণবিলাক লৈ আপোনালোকৰ ওচৰত পুনৰ উপস্থিত হ'ম। ভিডিঅ'টো ভাল লাগিলে অলপ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।